ভাবি আছা? নাই বিয়াখনৰ কথা কি হ'ল তুমি মন কাম নিদিয়া হ'লা? তাকে বিয়াখনৰ কথাই ভাবি আছিলো এতিয়া কি কৰা কৰা মোক ছোৱালীজনী মোক লাগে মোক সেই গাঁৱৰ ছোৱালীজনী লাগিবই মই মানসি নহওঁ নহ'লে মই গুচি যাম মই মানি অলপ ফোন এটা কওঁ কৰা কৰা ফোনটো কৰা মোক সেই ছোৱালীজনী লাগিবই হেল্ল' ভণ্টি বাইদেউ ভালনে তোৰ ভালে আছো দে কথা এটা হ'ল নহয় তোক যে সেইদিনাখন ল'ৰাটো বিয়াখনৰ কথা কৈছিলো সেই গাঁৱৰ ছোৱালী এজনী চালে এতিয়া ছোৱালীজনীটো বিয়া পাতি আনিব লাগিছিল এতিয়া সিহঁতো হৈছে দুখীয়া মানুহ বিয়া চিয়া পাতিব নোৱাৰে এতিয়া আমি ভাবিছো আজি গৈ পেলাই ছোৱালীজনী কাপোৰ এসাঁজ পিন্ধাই ছোৱালীজনী আমি ঘৰলৈ লৈ আহোঁ তই কিন্তু আহিবি দেই নহাকৈ নাথাকিবি তই এজনী মাহীয়েকটো আহিবই লাগিব না গম পালি হয় দিয়া আজি তোমালোকৰ গাঁৱত যাম নহয় এই ছোৱালীজনী যে এই মানে মায়ে যাব আৰু মাহী এজনী যাব হয় হয় তুমি থাকিবা না ঘৰতে শুনাচোন শুনা তোমাৰ মাক ক'বা আমি যাম বুলি হা হ'ব দিয়া মা মা কোৱাচোন আজি বোলে গোপালত আকৌ আহিব আৰু মাহীয়েক আহিব হয় নেকি আৰু মাকো আহিব বোলে বজাৰ কেইটামান আনিব লাগিছিল নহয় মোনাটো দিয়া গৈছো ৰ'বা বাইদা বাইদা ভণ্টি তই আহিলি এই পালো কিমান দিনৰ মূৰত দেখিছো ভালে ভাল এতিয়া আহা বাবা আহা বহিয়া মই ওলাম বৌ মই ওলাই আহোঁ যা তই ওলাই গৈ যা ছোৱালী এইখিনিৰ পৰা যাব পাৰিবিনে মা সিহঁতক কবি ছোৱালীৰ মানুহ আহি আছে হ'ব দিয়া চয়নিকা চয়নিকা আহিলা গোপালহঁতৰ ঘৰৰ পৰা ফোন কৰিছে সিহঁত আহি আছে ব'ল আমাৰ মাইক খবৰটো দিওঁ ব'লা তুমি দাদাৰ ওচৰত বহা কথা পতা মই মাইক মাতটা দিম মা এই সিহঁতৰ মানুহ আহি আছে তুমি অকণ কামখিনি সোনকালে কৰা তোমাৰ দাদা কি হ'ল দাদা নাহিল যে দাদাই মায়ে দৰাৰ লগত একেলগে আহিব মা গৈছো মা কোৱা এয়া দৰা ঘৰৰ পৰা বোলে মানুহ আহি আছে তুমি এয়া আবুকা দোকানৰ পৰা বস্তু কেইটামান আছে তুমি লৈ আনা গৈ ঠিক আছে মা মই গৈ আছো তোমালোক বহা দেই মই গৈ আছো
আপোনালোকে এতিয়া ছোৱালীজনী আমাৰ হাতত চঞ্জি দিয়ক আৰু